সেই বন্ধুসকল আকৌ এবাৰ আহি গ'লো আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ আশা কৰোঁ আপোনালোককো ভালে আছে, মোৰো ভাল। আপোনালোকক আকৌ দেখাম আজি বটা চৰাই ফাৰ্ম। এইটো চাওক, মই দেখাই আছোঁ, বেক কেমেৰা লগাই আছোঁ। বটা চৰাই আপোনাক দেখাম। কাৰোবাৰ যদি বটা চৰাই লাগে আমাৰ লগত কণ্টেক্ট কৰিব। আমাৰ এড্ৰেছ হ'ল আপোনাৰ ৰঙিয়া, পাই যাব। এই চাওক বন্ধুসকল, চাব পাৰিছে বটা চৰাইবোৰ। এই চাওক বটা চৰাই আপোনাৰ কণী পাৰিছে। এই কণীবোৰ আপোনাৰ বহুত উপকাৰী কণী হয়। আপোনাৰ চুগাৰৰ কাৰণত, আপোনাৰ হাৰ্টৰ প্ৰব্লেমৰ কাৰণত আমাৰ ভাল আপোনাৰ এই কণী। ইয়াৰ মাংস আপোনাৰ বহুত উপকাৰী। কোনোবাই যদি আপোনাৰ বটা চৰাই ফাৰ্ম খুলিব খোজে আমাৰ লগত কণ্টেক্ট কৰিব। আমাৰ এড্ৰেছ আপোনাৰ ৰঙিয়া তিনিআলি। এই চৰকাৰৰ এটা বগা কণী পাৰি আছে, এই চব কণী পাৰি আছে। মানে কণী পাৰিছে, এইটো আপোনাৰ কণী পাৰিছে। এইবোৰ আপোনাৰ সন্ধিয়া হ'লে আমাৰ কণী পাৰে। আপোনাৰ দিনত কণী নাপাৰে। এন্দৰ আপোনাৰ কণী পাৰাৰ টাইম হ'ল আপোনাৰ সন্ধিয়া, আপোনাৰ 5টাৰ পৰা 8টা, ৰাতি 8টালৈকে মানে এইবোৰ কণী পাৰে। তারপরে এইবোৰ আপনার খানাবোৰ বহুত কম খায়। প্রায় একদিন আপনার 25 গ্রাম 50 গ্রাম না 25 গ্রাম খানা খায় আপনার। এইসব কণী পাইছে আৰু আবার এইবোৰ আপনার মেডিসিন দিব নালাগে। এইটো আপনার ভাল, আপনার খানাও একদম কম খায়। কোনোবা যদি ফার্ম খুলিব খোঁজে খুলিব। ইয়াৰ মাংস আপনার বহুত টেষ্টি হয়। মাংসটো বহুত ভাল লাগে। এইসব পুরা মাত দি আছে, যোনবোৰ মাত দি আছে এইবোৰ মোটা হয়। এটা আপনার পোৱালি আছে, এইসব পোৱালি আছে। আর আপনার সামাল কারোবার সরু পোৱালি লাগলে সেই পোৱালি পাই যাব। পোৱালি বডিঙত আছে। এই সব বন্ধুসকল এইবোৰ পোৱালি, বয়স আজি বয়স আপোনাৰ 5 দিন। সব 5 দিনৰ পোৱালি, অকণ ডাঙৰ ডাঙৰ হৈছে। পোৱালি চাইজ মই আৰু এইবোৰ পোৱালি, এইবোৰ আপোনাৰ ইউৰোপিয়ান হয়।